হে দোস্ত এইটো এটা অলপমান এক্সট্ৰা মোৰ বেলেগ ভিডিঅ'তকৈ অলপমান বেলেগ ভিডিঅ' খুব ভালদৰে শুনকচোন বুজকচোন কিজানি মোৰ কিবা কিবি ভুলভ্ৰান্তি হয়ে আৰু যদি হয় বুলি ভাবে তলত কমেণ্ট কৰি ক'ব কিন্তু আগতে ভিডিঅ'টো চাই লওক চাওক কথাটো এনেকুৱা মই কালি এটা ভিডিঅ' দিছিলোঁ কিবা ট্ৰেইনৰ টেকনিকেল কথা কৈ আৰু সেই ভিডিঅ'টোৰ তলত বহুকেইটা কমেণ্টে পালোঁ কিন্তু এটা কমেণ্টে মোক ভাবিব বাধ্য কৰিলে প্ৰথমতে সেই কমেণ্টটো পঢ়ি দিছোঁ চাওক সেই কমেণ্টটো গগন কলিতা নামৰ এজন মানুহে দিছে যে ভগৱান আছেনে নাই আছে যদি কি প্ৰমাণ আৰু নাই যদি কি প্ৰমাণ তোমাৰ মতে কি অনলি এটা ভিডিঅ' এইটো কথাৰ ওপৰত বনাবাচোন কথাটো ভালকৈ চালে ভাবিব লগা কথা আমি ভগৱানক মানুহ বিশ্বাস কৰোঁ মানে মোক এটা এনেকুৱা ভিডিঅ' বনাব দিছে যিটো ভিডিঅ'ত আমি আলোচনা কৰিব লাগে ভগৱান আছেনে নাই ময়ো বোলো ঠিক আছে আলোচনা কৰোঁ কিন্তু তাৰ আগতে এটা কথা কৈ দিছোঁ এই ভিডিঅ'টোৰ যোগেদি মই কোনো ধৰণৰ জাতি ধৰ্ম ঈশ্বৰ আল্লাহ যীশুখ্ৰীষ্ট বা যি ভগৱানে নহওক কিয় তেওঁলোকৰ ওপৰত একো কথাই ক'ব বিচৰা নাই মই জাষ্ট মোৰ চিন্তাখিনিহে ক'ব বিচাৰিছোঁ যিহেতু ভাৰতখন এখন ইণ্ডিপেণ্ডেণ্ট দেশ স্বাধীন দেশ সকলোৱে নিজৰ চিন্তা ৰাখিব পাৰে ময়ো আজি চিন্তাখিনি আপোনালোকৰ আগত ৰাখিম আপোনালোকৰ আগত আলোচনা কৰিম যে মই কি ভাবোঁ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক এই বিশ্ব ব্ৰহ্মাণ্ডখন বাৰু বনালে কোনে বনালে এনেকুৱাকৈ কোৱা হয় যে এই পৃথিৱীৰ যিমান মেচিন আছে যে ইস্ত্ৰিৰ পৰা আৰম্ভ কৰি টিভি ফ্ৰিজ কম্পিউটাৰ গাড়ী সকলো মেচিন যদি এটা ঠাইলৈ অনা হয় যিমান এটা টান যন্ত্ৰৰ সৃষ্টি হ'ব ইমানবিলাক যন্ত্ৰ লগ লাগি তাতকৈও বোলে হাজাৰ গুণ টান হৈছে আমাৰ শৰীৰটো আমাৰ ব্ৰেইনটো আমাৰ মাইণ্ডটো যিটো মাইণ্ডে ইমানবোৰ মেচিন বনাই পেলালে এতিয়া এই মাইণ্ডটোক বাৰু বনালে কোনে নিশ্চয় কিবা এটা শক্তি আছে কিবা এটা বস্তু আছে যিটো বস্তুৱে বনালে আৰু যাক আমি ভগৱান বুলি কওঁ কিন্তু ইয়াত বাৰু আমি অলপমান ভুল কৰি থকা নাইনে অলপমান স্বাৰ্থপৰ নহয়নে মানুহবোৰ কেনেকৈ স্বাৰ্থপৰ জানেনে চাওক এই পৃথিৱীত বহুত হাজাৰ হাজাৰ কৰোৰ প্ৰাণী আছে জীৱ আছে বাঘ হাতী সিংহ ঘোঁৰা মানুহ চকুৰে মনিব নোৱাৰা জীৱটোৰ পৰা আৰম্ভ কৰি সাগৰৰ বহুত ডাঙৰ তিমি মাছটোলৈকে সকলো আছে কিন্তু আমি মানুহে বেছিভাগ ধৰ্মতে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা এজন মানুহ বুলি কিয় ধৰি লৈছোঁ মোৰ মতে এইটো অলপমান ভুল আমি যদি গৈ পেলাই কুকুৰ এটা সোধোঁ যে তোমালোকৰ ভগৱান কোনি কুকুৰে কেতিয়াও নকয় আমাৰ ভগৱান মানুহ বুলি কুকুৰে ক'ব যেনেকৈ তোমালোকৰ মতে তোমালোকৰ ভগৱান মানুহ আমাৰ মতেও আমাৰ ভগৱান কুকুৰ তিমি মাছটোক যাই সোধক তিমি মাছে এনেকৈ ক'ব যে আমি কিয় ধৰি ল'মহে আমাৰ সৃষ্টিকৰ্তা এজন মানুহৰূপী ভগৱান বুলি আমি ধৰি ল'ম আমাৰ সৃষ্টিকৰ্তা এজন তিমি মাছ বুলি তিমি মাছ ভগৱান আমাৰ মানে আমি বাৰু স্বাৰ্থপৰ নহয় নেকি যে যি প্ৰাণী আমি সেই প্ৰাণীৰে এজন প্ৰাণীক ভগৱান বুলি ভাবি লৈছোঁ আৰু মানুহেও মোৰ মতে এই ভুলটো কৰিছে ভগৱান নিশ্চয় এটা শক্তি কুকুৰৰ মতে তেওঁলোকৰ ভগৱান এটা কুকুৰ হ'ব পাৰে মানুহৰ মতে আমাৰ ভগৱান এটা মানুহ কিন্তু ভগৱানে যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো প্ৰাণীৰ সৃষ্টি কৰিছে এজন ভগৱানে মোৰ মতে এইটো অলপমান কনফিউজন আছে দিয়ক উপায় নাই চৰি এতিয়া মই কৈ দিছোঁ যে ভগৱান মই কি ভাবোঁ ভগৱান মানে কি চাওক মোৰ মতে ভগৱান হৈছে নেচাৰ প্ৰকৃতি যেনেকুৱা ছিষ্টেমত প্ৰকৃতি চলি আছে দিন হয় ৰাতি হয় অক্সিজেন পাওঁ কাৰ্বন ডাই অক্সাইড আমি এৰি দিওঁ গছে অক্সিজেন দিয়ে বা যি ছিষ্টেমত চলি আছে বৰষুণ দিয়ে কিবা দিয়ে সেই গোটেই ছিষ্টেমটো কিমান পাৰফেক্টলি চলি আছে বিশ্বাস কৰক যদি এখন চৰকাৰ হ'ল এই গোটেই ছিষ্টেমটো কেতিয়া ফেইল মাৰে কেতিয়া কি হ'ল মানে সেয়ে নহয় এই ছিষ্টেমটো কোনে সৃষ্টি কৰিল নাজানো সেইটো একদম অসম্ভৱ কথা কিন্তু এই ছিষ্টেমটোক আমি পূজা কৰিব লাগে আৰু ছিষ্টেমটোকে মই ভাবোঁ ভগৱান বুলি ভাবিব লাগে কাৰণ যদি এই নেচাৰৰ ছিষ্টেমটো ধ্বংস হৈ যায় বা কিবা প্ৰব্লেম হয় আমিও ধ্বংস হৈ যাম কিন্তু ৰ'ব যদি নেচাৰকে ভগৱান বুলি ভাবোঁ আমিনো নেচাৰৰ পৰা কি পৃথক আমাৰ মাজত পানী আছে সেই পানী কি নেচাৰে পানীও এই মাংসবিলাক বাৰু ক'ৰ পৰা সৃষ্টি হ'ল নিশ্চয় নেচাৰৰ পৰাই সৃষ্টি হৈছোঁ মানে আমিও নেচাৰৰ ভিতৰতে আছোঁ মানে ভগৱান আমিও ভগৱানে এটা আমিও নিজৰ মাজতে ভগৱানে আছোঁ মানে ভগৱান সকলোতে আছে মোৰ মতে সকলোতে যদি নেচাৰ ভগৱান আমিও নেচাৰৰ মাজতে আছোঁ আমিও এটা ভগৱান প্ৰতিটো মানুহৰ অন্তৰত ভগৱান আছে প্ৰতিটো বস্তুত ভগৱান আছে বুলি মই ভাবোঁ
এতিয়া কিছুমান স্থান আছে ধৰক মন্দিৰ হ'ব পাৰে মছজিদ হ'ব পাৰে যি স্থানত আমি ভগৱান বিচাৰি যাওঁ অতি ভাল কথা মোৰ মতে এইটো কাৰণ যদি এনেকুৱাকৈ নাথাকিলেহেঁতেন মানুহে বিশ্বাসটো উঠি গ'লহেঁতেন ভগৱানৰ ওপৰত কাৰণ বিশ্বাস কৰিবলৈ এটা মানে বস্তু থাকিব লাগিব আমাৰ আগত চ' মোৰ মতে যি ছিষ্টেমত এই কনচেপ্টবিলাক চলি আছে সেই গোটেই ছিষ্টেমটো পূৰা পাৰফেক্টলি চলি আছে কিন্তু অলপমান প্ৰব্লেম আহিছে বাৰু অন্ধবিশ্বাসৰ ফলত বহুত কিবা কিবি প্ৰব্লেম আহিছে কি প্ৰব্লেম আহিছে আপোনালোকে জানে কোৱাৰ প্ৰয়োজন নাই আৰু এটা কথা আজিলৈকে কোনেও ক'ব নোৱাৰে ভগৱান আছে নে নাই কোনোবাই ক'ব নাই তাততো আমি কাটিব নোৱাৰোঁ কোনোবাই ক'ব আছে তাততো কাটিব নোৱাৰোঁ কাৰণ এটা শব্দ জড়িত হৈ থাকে বিশ্বাস বুজাই দিছোঁ আপোনালোকক যদি মই কওঁ আপোনালোকে প্লিজ বিশ্বাস কৰক ডিম্পু বৰুৱাৰ ভিডিঅ' চাই আছে ইয়াত বিশ্বাস কৰিব লগা কি কাৰণ আছে আৰুতো ভাই চাই আছে একদম প্ৰমাণ চাই আছে কিন্তু যদি মই কওঁ মোৰ কাষত এজন ল'ৰা বহি আছে যিজন ল'ৰাক অনলি মইহে দেখা পাওঁ আপোনালোকে দেখা নাপায় বিশ্বাস কৰক বহি আছে ইয়াত কিন্তু আপোনালোকে বিশ্বাস কৰি ল'ব লাগিব কাৰণ থাকিবও পাৰে নাথাকিবও পাৰে মানে বিশ্বাস কৰিব লাগিব বিশ্বাস তাতে আহে য'ত ক্লিয়াৰেঞ্চ নাই যে থাকিবও পাৰে নাথাকিবও পাৰে সেই ল'ৰাজনৰ ওপৰত বিশ্বাস আছেনে তোমাৰ আছে মানে থাকিবও পাৰে নাথাকিবও পাৰে যদি বিশ্বাস শব্দটো উঠি গ'লহেঁতেন তেতিয়াহে মেইন এটা ক্লিয়াৰেঞ্চ আহিলহেঁতেন যে আপোনালোকে ডিম্পু বৰুৱাৰ ভিডিঅ' চাই আছে ইয়াত বিশ্বাস কৰিব লগা কি কাৰণ আছে চাইটো আছেয়ে কিন্তু মই যদি কওঁ ভগৱান আছে বিশ্বাস কৰক কৰিছোঁ বিশ্বাস মানে কি মানে থাকিবও পাৰে নাথাকিবও পাৰে কোনেও ক'ব পৰা নাই আজিলৈকে চ' ময়ো জাষ্ট কথাখিনি এনেকুৱাই ভাবোঁ এতিয়া মই আৰু এবাৰ পুনৰ কৈছোঁ যে মোৰ কথাখিনি কোনেও যাতে বেয়াভাৱে নলয় মই ধৰ্মৰ বিৰুদ্ধে ভগৱানৰ বিৰুদ্ধে একোৱেই কোৱা নাই জাষ্ট মোৰ চিন্তাখিনিহে আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে তলত কওক আৰু যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এইখিনিত থকা ডিবি নামৰ চিম্বল ক্লিক কৰি কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' মাজে মাজে লৈ আহি থাকোঁ লগতে টেকনিকেল ভিডিঅ' লৈ আহোঁ আজিলৈ ইমানে থেংক ইউ বাই